এটা নতুন দিনৰ আৰম্ভণিৰে সকলোকে গুড মৰ্নিং জনাই মই জৰ্ণাই আমাৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল, আমাৰো ভালেই বাৰু। কিন্তু ভাল যদিও আজি বহুত দিনেই হ'ল মই আপোনালোকৰ ওচৰত কোনো ধৰণৰ ভিডিঅ' আগবঢ়াব পৰা নাই, যিহেতু মানুহজন কামত অকণ ব্যস্ত আছে। সেই ক'তো ওলাই যোৱা হোৱা নাই, ৰুমতে আছোঁ। আৰু আমি যিহেতু ঘৰৰ পৰা দূৰত ইয়াত ভাড়া ৰুমত আছোঁ, গতিকে ৰুমত তেনেকৈ ভিডিঅ' কৰি আপোনালোকক দেখুৱাব পৰা বিশেষ একো বস্তুও নাই। ক'ৰবাত ওলাই গ'লে কিবা নতুন নেদেখা বস্তু হ'লে, ভাল লগা বস্তু হ'লে মোৰো চাই ভাল লাগে আৰু ভিডিঅ'ৰ জৰিয়তে হ'লেও আপোনালোকক দেখুৱাব পালে ভাল লাগে। কিন্তু তেনেকুৱা ক'তো যিহেতু ওলাই যোৱা হোৱা নাই, সেয়ে ভিডিঅ' কৰা হোৱা নাই। পুৱাৰ 10টাই বাজি গ'ল আৰু মানুহজনো ডিউটিলৈ বুলি ওলাই গ'ল। ময়ো গা ধুই চাকি বন্তি দি পুৱাৰ চাহ খাই আজৰি হ'লোঁ। বৰ্তমান ছোৱালী আৰু মই বিচনাতে বহি খেলি আছিলোঁ আৰু ভাবিলোঁ আজি এটা ভিডিঅ' আৰম্ভ কৰোঁ, যিহেতু আজি এটা বিশেষ দিন। আজি হ'ল 1 নৱেম্বৰ আৰু আজি 1 নৱেম্বৰ হৈছে মোৰ মাৰ উপজা দিন, মানে আজি মাৰ বাৰ্থডে হয়। গতিকে মাৰ পৰা যিহেতু দূৰত আছোঁ, গতিকে ফোনতেই ৰাতিপুৱাতে মাক জন্মদিনৰ শুভেচ্ছা দিলোঁ। তথাপিও ভাবিছোঁ ভিডিঅ' যোগেও মাক জন্মদিনৰ শুভেচ্ছা দিওঁ আৰু মোৰ ভিডিঅ' যিসকলে চাই তেওঁলোকৰ পৰাও আজিৰ দিনটোত মাৰ কাৰণে অকণমান আশীৰ্বাদ বিচাৰি ভিডিঅ'টো আৰম্ভ কৰি ল'লোঁ। তেতিয়াহ'লে আজিৰ দিনটোত নেদেখাজনৰ লগতে মাতা ৰাণীৰ ওচৰত মোৰ এটাই প্ৰাৰ্থনা, যাতে মাৰ আহিবলগীয়া বছৰটো ভালে কুশলে পাৰ কৰি মাক সুস্বাস্থ্যৰ গৰাকী কৰি তুলি আমাৰ মাজত সদায় এনেকৈয়ে ৰাখে, মাৰ সকলো মনৰ আশা পূৰণ কৰে। তো আজিৰ দিনটোত মাক অকণমান আশীৰ্বাদ কৰিব। তেতিয়াহ'লে আগলৈ ভিডিঅ'টো আৰু মই কি দেখুৱাব পাৰোঁ আপোনালোকেও চাই যাব। এয়া মোৰ মা, আৰু আজি যিহেতু মাৰ উপজা দিন বুলিয়ে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, গতিকে ঘৰৰ পৰা ভণ্টিয়ে দিয়া এটা সৰু ভিডিঅ'কে মই আগবঢ়ালোঁ। এয়া ভণ্টিয়ে মাৰ কাৰণে এটা গিফ্ট আনিছে আৰু যিটো এতিয়া মাক খুলিবলৈ দিছে, আৰু গিফ্টটো খুলি খুলি মায়ে ভণ্টিক কৈছে যে এইটোতনো কি আছে, তই যে ইমান পেকিং কৰি আনিছ। এই সময়কণ যদিও মাৰ কাৰণে মধুৰ হয়, তথাপিও মাক আৱেগিক হোৱা যেনো লাগিছে, যিহেতু মায়ে নিজে উপাৰ্জন কৰিছিলে, মা এগৰাকী শিক্ষয়িত্ৰী আছিলে। তথাপিও সদায়ে মায়ে নিজৰ প্ৰয়োজন, নিজৰ ভাল লগাবোৰ আওকাণ কৰি ৰাখিছিলে। আমি বাই ভনী 3জনী সদায় আমাৰ ভাল পোৱা, আমাৰ ভাল লগা, আমাৰ প্ৰয়োজনবোৰেই পূৰাবলৈ মা দেউতাই চেষ্টা কৰি গৈছিলে আৰু আজিও সেই তাকেই কৰে। কিন্তু এতিয়া যিহেতু ভণ্টিয়ে সৰুকৈ হ'লেও কিবা অকণ নিজে উপাৰ্জন কৰিবলৈ লৈছে, গতিকে তাই মাৰ প্ৰয়োজনটো বুজি উঠি মাক আজি এটা মোবাইল ফোন গিফ্ট দিছে, যিটো মাৰ কাৰণে বহুতেই প্ৰয়োজনীয় আছিলে। যিহেতু বা আৰু মই 2জনী দূৰত থাকোঁ আৰু আমাতকৈও বেছিকৈ আইতাকৰ নাতিনীয়েকহঁতলৈ মনত পৰি থাকে। মাৰ কথা পাতিব পৰাকৈ ফোন আছিলে, কিন্তু যিহেতু ভিডিঅ'ৰ জৰিয়তে ইহঁতক চাব বিচাৰে, সেয়ে দিনৰ ভাগত দেউতা আৰু ভণ্টি নিজৰ নিজৰ কামত ওলাই যায়। গতিকে দেউতা আৰু ভণ্টি অহালৈ মায়ে বাট চাই থাকে আৰু আহিলেই কয় যে ইহঁতলৈ ভিডিঅ' লগোৱাচোন, ইহঁতক চাওঁ, দিনটো দেখা নাই। গতিকে এনেকুৱা বহুত ধৰণৰ কথা ভাবি ভণ্টিয়ে আজি মাক মোবাইলটো গিফ্ট দিলে। তেতিয়াহ'লে ভণ্টিক মোৰ ফালৰ পৰাও বহুত 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 ধন্যবাদ যে মনু, তই মাহঁতক ইমান বুজিবলৈ শিকিছ। আগলৈও তই পৰালৈকে এনেকৈয়ে মা দেউতাক বুজিবলৈ চেষ্টা কৰি যাবি, যিহেতু মা দেউতাই তেওঁলোকৰ ভাল লগাবোৰ, তেওঁলোকৰ প্ৰয়োজনবোৰ আমাক দেখাব নিবিচাৰে, আৰু আমিতো তোৰ লগত আছোঁৱেই সদায়। ভিডিঅ'টো মোৰ ভাল লাগিল দেখি মই এনেকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আগতীয়াকৈ পাই থাকে। ধন্যবাদ।